হেল্ল' ফ্ৰেণ্ডছ, আজি মই আকৌ এটা নতুন ভিডিঅ' লৈ গৈছোঁ। ঘৰতে বহি বহি লেট্ৰিনৰ লিষ্ট কেনেকৈ চাব তাৰে প্ৰচেছ মই এইটো ভিডিঅ'ত ষ্টেপ বাই ষ্টেপ দেখাই যাম। ভিডিঅ'টো চাই থাকক। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ব্ৰাউজাৰত যাব, ব্ৰাউজাৰত গৈ কিনে চাৰ্চ কৰিব স্বচ্ছ ভাৰত মিছন, ক্লিক কৰিব। তাৰপিছত এনেধৰণৰ এটা পেজ খুলি যাব। 1 নম্বৰত ইয়াত য'ত লিখা আছে স্বচ্ছ ভাৰত মিছন, ইয়াত ক্লিক কৰিব। তাৰপিছত এনেধৰণৰ এটা পেজ খুলি যাব। অলপ তলফালে আহিব, য'ত লিখা আছে MIS, তাত ক্লিক কৰিব। তাৰপিছত আকৌ অলপ তলফালে আহিব, য'ত লিখা আছে এণ্টাৰ ষ্টেটাছ অফ নিউ হাউচ হোল্ডিং ইন, ইয়াত ক্লিক কৰিব। তাৰপিছত চিলেক্ট কৰিব ষ্টেট। ষ্টেট চিলেক্ট কৰাৰ পিছত ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব। তাৰপিছত ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব। এনেধৰণে আকৌ এটা পেজ খুলি যাব। তাৰপিছত চিলেক্ট কৰিব ব্লক। ব্লক চিলেক্ট কৰাৰ পিছত এনেধৰণৰ আৰু এটা পেজ খুলি যাব। পঞ্চায়তৰ নাম আহি যাব। তাৰপিছত ইয়াত টোটেলত চিলেক্ট কৰিব। তাৰপিছত এনেধৰণে লিষ্ট ওলাই যাব। লিষ্টত চাব পাৰিব আপোনাৰ নাম আছে কি নাই। চ' এনেকৈ ঘৰতে বহি বহি মোবাইলতে চাব পাৰিব লেট্ৰিনৰ লিষ্ট। আজিলৈ ভিডিঅ'টো যদি ভাল লাগিছে কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।